হেল্ল' ৱেলকাম টু মাই চেনেল শিশু শান্তনু। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা ধুনীয়া ৰোমান্টিক কবিতাটো লিখিছে বৰ্ষা জ্যোতি বৰাই। আশা কৰোঁ আপোনালোকে কবিতাটো শুনি ভাল পাব। আৰু যদি আপোনালোকে কাৰোবাৰ মৰমত, কাৰোবাৰ প্ৰেৰণা নাইবা কাৰোবাৰ বেদনাত এনেকুৱা সৰু সৰু মৰম লগা কবিতা লিখি থৈছে, তেন্তে প্লিজ মোক শ্বেয়াৰ কৰিব। মোক শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ নাম্বাৰটো মোৰ ডেছক্ৰিপশ্যনত ধুনীয়াকৈ দি থোৱা আছে। তথাপিও মই কৈ দিছোঁ মোৰ নাম্বাৰটো হৈছে 9101371340। আকৌ এবাৰ কৈছোঁ 9101371340। আশা কৰোঁ আপোনালোকৰ প্ৰিয় কবিতাবোৰ মোৰ লগত শ্বেয়াৰ কৰিব। এতিয়া লৈ আহিছোঁ আপোনালোকৰ প্ৰিয় কবিতাটো। কবিতাৰ শিৰোনাম অনুভৱ। যিদিনা তোমাক প্ৰথম দেখিছিলোঁ, সিদিনা মোৰ মনত অনুভৱ হৈছিল তুমি যে মোৰ বাবে হৃদয় স্পৰ্শ কৰি যোৱা প্ৰেমৰ প্ৰথম জাক বৰষুণ। চাৰি চকুৰ মিলনৰ মাজত বিলীন হৈ পৰিছিলোঁ। ভাবিছিলোঁ মই কিজানি তুমি মোৰ কাষলৈ আহিবা আৰু মোৰ দুচকুৰ ভাষাবোৰ সহজেই বুজি পাবা। কিন্তু তুমি বুজিবানো কেনেকৈ? তুমিতো এজনী অচিনাকি সোণবৰণীয়া জোনাকী পৰুৱা, হাতৰ স্পৰ্শত পলকতে উৰি গুচি যোৱা। হঠাৎ আহি যোৱা প্ৰেমৰ প্ৰথম জাক বৰষুণে দেহ মন জীপাল কৰি পেলালে জানা। তুমি লগা সেই চেঁচা বতাহজাকে হৃদয়ৰ স্পন্দন ঘনকৈ বঢ়াবলৈ ধৰিলে। কেনেকৈ পাহৰিম তোমাৰ দুচকুৰ মায়াবী চাৱনি, মিচিকীয়া হাঁহিৰে উজ্বলি থকা তোমাৰ আকাশৰ জোন যেন মুখনি। অনুভৱী মনটোৱে মোৰ তোমাক বিচাৰি বাৰুকৈ আমনি কৰিছেও। মোৰ বাবে তুমি এতিয়া হৈ পৰিছা আকাশৰ বিশালতা আৰু নীলাখিনিৰ মাজত জিলিকি থকা এখন সাধু ৰঙীন ৰামধেনু।